আমি মানে মাখিৰ কাৰণে ইয়াত থাকিব নোৱাৰা হৈ গৈছো আজি আৰু এক মাহ পাছত আৰু ইমানে মাখি হ'ব আমি ইয়াত থাকিব নোৱাৰো মানে এটা শাক পাচলি মাছৰ বজাৰ ইমানে মাখি হৈছে আমাৰ ঘৰলৈকে মাখি যায় আৰু যি লেতেৰা গোন্ধ এই মিউনিচিপালিটি প্ৰজেক্টৰ পৰা আমি ইয়াত থাকো থানা বতাহ দিলে আমি থাকিব নোৱাৰো ইমানে মাখি হৈছে যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিছে তেতিয়া কৈছে তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে আমি আমুক কৰিম তামুক কৰিম বুলি এতিয়া আমি দেখিব পাইছো একো এটাই হোৱা নাই মানে আৰু ইয়াত যিটো প্ৰতিষ্ঠানে এতিয়া দায়িত্বত আছে তেখেতসকলে এই দৰৱ চৰবৰাহ ব্যৱস্থা নাই তেনেকে আমি তেওঁলোকে শুনা নাই যে তেওঁলোকে কিবা দৰৱ মাৰি মেলি যে বস্তুখিনি হেৰি কৰিছে বুলি হয় আঠুৱা মানে আমি একচুৱেলি আমি অকণমান দূৰত আছো আৰু তেওঁলোকৰ ওচৰৰ ঘৰত যিখিনি মানুহ আছে তেওঁলোক ৰাতি ভাত খাওঁতে বোলে আঠুৱা তৰি মেলি ভাত খায় যেহেতু এইখন বজাৰলৈ মানুহে অকণমান চিন্তা কৰি হয় আহে চিন্তা মানে বস্তু চস্তু নিব আহিলে ভাইটি ইমান মাখি হৈছে কেনেকে কি কৰিব বহুতে বস্তু চাই মেলি মাখিৰ কাৰণে ঘূৰি গুচি যায় মানে আমাৰো অসুবিধা হৈছে মাখিৰ কাৰণে আমাৰ এই ওচৰৰ যিটো প্ৰজেক্ট জাবৰৰ তাৰ পৰাই গোন্ধটো পাইছো বুলি আমি সকলোৱে অনুভৱ কৰোৱে আৰু ৰাতিও ধৰক গোন্ধ আহে দিনতো মাখি ৰাতিও মাখি আমি ইয়াৰ আঁঠুৱা তৰি কিনে আহাৰ খাবলগীয়া হয় সেইটো কথা হৈছে ৰাতি শুওঁতেও গোন্ধ পাওঁ কিমান দিন হ'ল বাইদেউ গোন্ধটো 2 বছৰমানটো চলিয়ে আছে কোনোবা প্ৰশাসনৰ মানুহ অহা নাই নেকি ইয়াতে আহিছে নাই সেইটো গম নাপাইছো নহয় আৰু তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে জলদি কাৰণ স্কুল আছে আমাৰ 3-4খন আৰু ওচৰতে হাট বজাৰ আছে আৰু অন্যান্য জনসাধাৰণ চবৰে ওচৰে পাজৰে আছে এইটো জলদি কৰিলে ভাল হয় প্ৰশাসনৰ ব্যৱস্থা ইয়াত বিশেষকৈ ৰাতি প্ৰায় সংখ্যক লোকৰ পৰা আমি জানিব পাৰিছো মাছ মাংস প্ৰায় গোন্ধৰ কাৰণে খাব নোৱাৰে বুলি হয় গোন্ধটো মানে এইটো যদি আমি কিবা বস্তু খাওঁ গোন্ধ পালে তেনেহ'লে আমাৰ বমি বমি লাগে ঠিক তেনেকৈ আমাৰতো মাছ মাংস খাব মন যাব যদি আমি ৰাতি চবে একগোট হৈ মাংস খাব ধৰোঁ সেই সময়ততো গোন্ধ আহে এইটোতো আমাৰ মনত বিছনা সোমাই যায় সেইটো কাৰণে আমি কেতিয়াবা খাবলৈ মন থাকিলেও খাব নোৱাৰোঁ সকলো ৰাইজে দুৱাৰ বন্ধ কৰি থাকিবলগীয়া হয় দিনতেই আৰু তাতে গৰমৰ দিন আহিছে বাহিৰলৈ ওলাবও নোৱাৰে কোনো গোন্ধত বাহিৰ এতিয়া সকাম নিকাম হ'লেও আমি কেনেকৈ কাম কৰিম পৰহিলৈ সকাম এখন আছে সকামখনতো আমি এনেকুৱা গোন্ধ পালে মানে বৰ অসহ্য হ'ব আৰু আমাৰ আৰু স্বাস্থ্যৰ কাৰণে আমাৰ বিশেষকৈ অশান্তি হৈছে আপোনাৰ কাষতে যিখন বজাৰ আছে বজাৰৰ কাৰণে বহুতে ফল মূল বা শাক পাচলি বা মাছ কিনিবলৈ ক্ৰয় কৰিবলৈ যথেষ্ট অসুবিধা হয় বুলি যিহেতু বিভিন্ন সময়ত উত্থাপন হৈ থাকে আৰু কিমানখিনি সত্য হয় সেইটো বহুতখিনিয়ে সত্য কাৰণ গোন্ধতে মানুহে এইবোৰ কিনিবও নোখোজে আৰু তাতে মাখি পৰি থাকেতো অশান্তি হৈছে আৰু বিশেষকৈ দিনৰ ভাগত আঁঠুৱা তৰি কিনে ভাত খাবলগীয়া হয় এইকেইদিন মাখি যদিও অলপমান কম হৈছে কিন্তু যিখিনি হৈছে সেইখিনিতো আমনি হৈছে আৰু গৰমত যিটো দুৰ্গন্ধ এটা ওলাইছে তাৰ পৰাতো আমাৰ সকলোৱে বেমাৰ আজাৰ হৈছে আৰু যেহেতু আপোনালোকৰ কাষত এখন কেইবাখনো স্কুল আছে ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট গোন্ধত দুপৰীয়া আজি টিফিন খাব নোৱাৰে সেইটো অৱস্থা হৈছে এতিয়া আপোনালোকে অকণমান পিছতে গোন্ধ পাবই আমি যদি কিবা অকণমান কম কৈছোঁ আপোনালোকে নিজে গম পাব অকণমান ওচৰলৈ থাকক আৰু গধূলি আমি অকণমানো ওলাব নোৱাৰোঁ গধূলি গৰমত ঘৰৰ পৰাতো বাহিৰলৈ ওলাওঁ অকণমান খোজ কাঢ়োঁ স্বাস্থ্যৰ কাৰণে অকণমান খোজ কঢ়াটো ভাল কিন্তু গতিকে খোজকাঢ়িবলৈ অশান্তি মুখত সোপা দিহে অহা যোৱা কৰিব লাগে চৰকাৰক কিবা আহ্বান জনাব নেকি চৰকাৰকতো আমি কেইবাবাৰো আহ্বান জনাইছোঁ কিন্তু ইয়াৰ কাৰণে হেৰিটো একো হাতত লোৱা নাই তেওঁলোকে আৰু কয় বোলে কোম্পানী সলনি হৈছে কিবা মেচিন আহিব নতুনকৈ কিবা কৰিব কিন্তু আমিতো একো সলনি হোৱা দেখা নাই হিচাপে এটা কথা অনুভৱ কৰিছোঁ যিহেতু মোৰ ওচৰতে ঘৰটো যিটো প্ৰজেক্ট আছে আমাৰ লেকাই ঠাকুৰথান চলিত মেনেজমেণ্ট যিটো প্ৰজেক্ট আছে তাৰ ওচৰতে ঘৰটো আছে মোৰ তো মই আজি এই স্কিমটো হোৱাৰ প্ৰায় আজি 3 বছৰমান হৈছে এই 3 বছৰতে যিটো দুৰ্গন্ধ মাখিময় পৰিৱেশত আমি জীয়াই আছোঁ ন সেইটো সচেতন ব্যক্তি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ইতিমধ্যে এইটো জিলা প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লৈছে আমি জনাত এইটো শুনি পাইছোঁ যে ডাঙৰ এটা কোম্পানী দিছে মুম্বাই কোম্পানী দিছে মুম্বাই কোম্পানীটোৱে কি ধৰণৰ পৰিষ্কাৰ কৰিছে কি ধৰণে চলাইছে আমি এইটো অৱগত নাই হোৱা আৰু ৰাইজৰ লগত কোনো আলোচনা নকৰে আৰু বৃহত্তৰ আমাৰ জকাই হওক ঠাকুৰথান হওক লেকাই গোটেই অঞ্চলৰ বৃহৎ ৰাইজৰ স্বাৰ্থত যেতিয়া আঁচনিটো লোৱা হৈছিলে চৰকাৰে ৰূপায়ণ কৰিছিলে যি ধৰণে আমাক মানে কৈছিলে কথাখিনি এই আঁচনিটোৰ যোগেদি সাৰ উৎপাদন হ'ব ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ অৰ্থে কিছুমান লোকেল ল'ৰা ছোৱালীক কি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব এইবিলাকতো নাই চব ভেঁকুৰ ভাওনা হৈ গ'ল তাৰ লগে লগে কি হৈছে এতিয়া বাৰিষা বতৰত কি হয় একদম গোটেই অঞ্চলৰ মাখি মোৰ ওচৰতে স্থানীয় এখন বজাৰ এখন আছে আমাৰ তাততো কি হৈছে তাত মানে আপোনাৰ মাছ ল'ব নোৱাৰি মাংস বেচিব নোৱাৰি মানে গোটেই মাখিয়ে মানে মাখি একদম এটা যিটো অৱস্থা দেখিলে মানে কোলা এটা চামনি হৈ মাখি তাৰ লগে লগে আজি যিহেতু আজি 2 দিনমান আগৰ পৰা
মই নিজেই ওচৰত আছোঁ যে ইমানেই গোন্ধ এই গোটেই অঞ্চলটো এটা অক্সিজেনৰ পৰিৱেশটো নাই গোটেই সুস্থ এটা বাতাবৰণ নাই গতিকে এনেকুৱা এটা পৰিৱেশত আমি জীয়াই আছোঁ গতিকে মই জিলা প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ যাতে যিটো কোম্পানী লৈছে সেই কোম্পানীটো যাতে ভালকৈ পৰিচালনা কৰিব জিলা প্ৰশাসনে জোৰ দিব লাগে চৰকাৰে জোৰ দিব লাগে এইখিনি কথা আৰু মাখিটো হেৰি গোন্ধটোৰ কাৰণে মানে আমি ভাত পানী খাব বনাবলৈ গ'লে মানে মাছ মাংস যদি থৈ দিওঁ গোটেই মাখিৰ ওপৰত পৰি দিয়ে তাৰপিছত আকৌ গোন্ধ মানে কেনেকুৱা বেলেগ ধৰণৰ গোন্ধ মানে সেইটোত আৰু মানুহে জীয়াই থাকিব নোৱাৰে চাহ প্ৰশ্বাস আমি ল'ব নোৱাৰা অৱস্থা হৈ গৈছে মানে সেইটো কাৰণে আকৌ ৰাতিপুৱা গধূলি সময়ত অকণমান ওলাই যাওঁ বুলি ক'লেও মানে অকণমান খোজকাঢ়োঁ বুলি ক'লে মানে সেইটোৱে গোন্ধৰ কাৰণে মানে নোৱাৰি আৰু কেনেকৈ ওলাই যাম বাৰু জনোৱা হৈছে কেইবাবাৰো জনোৱা হৈছে আমি একোৱে মানে নাই দিয়া আমাক আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ তাৰপিছত ইয়াতো মিউনিচিপালিটি অফিচতো দিলোঁ এওঁলোকৰ প্ৰদূষণ বিভাগতো দিলোঁ এই আজি 10-20 দিনমানৰ আগত প্ৰদূষণ বিভাগত এখন এফআইআৰ দিছিলোঁ মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব তেওঁতো স্বচ্ছ ভাৰত অভিযান বুলিতো পুৰা জয়গান গাই আছে হয় নহয় সেইখিনি যদি স্বচ্ছ ভাৰত যদি হয় তেতিয়াহ'লে আমাক এই প্ৰদূষণমুক্ত আমাক কৰি দিয়ক এই বস্তুটো আমাক যেনে তেনে চাফা কৰি দিয়ক যিখিনি মানে প্ৰকল্প প্ৰতিশ্ৰুতি মতে ইহঁতি দিছিলে প্ৰতিশ্ৰুতি যিটো মতে কৰিছিলে যে আমি মানে এখন ধুনীয়া ফুলনি বাগান কৰিম হেৰি হ'ব আপোনালোকে একো গোন্ধ নাপায় সেইটো প্ৰতিশ্ৰুতি মতে আমি ইয়াত এইখন মানে এইটো প্ৰকল্প হ'বলৈ আমি দিছিলোঁ কিন্তু এতিয়াতো বিপৰীত হৈছে আমিতো একো হেৰি হোৱা নাই আমি উশাহ ল'ব পৰা নাই এতিয়া আমাৰ বেমাৰ আজাৰ হ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁৱে মানে জগৰীয়া হ'ব আছিলে যেতিয়াৰ পৰা মিউনিচিপালিটি প্ৰজেক্ট হোৱাৰ পৰা আমাৰ ইয়াত মাটি পাবৰ উপদ্ৰৱ কাষ্টমাৰ আমাক কয় ভাইটি মাটি ইমান হ'লে আমাৰ মাছ প্ৰতি নলওঁ আমি কাৰোবাৰ যদি মাছ এডোখৰ দিবলৈ হয় ধুনীয়াখন মাটি পৰে মাছ খেদিব নোৱাৰোঁ গতিকে মানে আমাৰ মাটি ব্যৱস্থাত অতি সোনকালে আপোনালোকে চৰকাৰে তদন্ত লৈ যেতিয়া ব্যৱস্থা কৰে আমি তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ সেইটো আমি পিছে যোৱাও নাই আমি যাবলৈও নোৱাৰোঁ তেখেতৰ জেগাত সেইডোখৰত আমি গমো নাপাওঁ তেওঁ বেলেগে জানে সেইটো কথা